হেল্ল' গাইজ, আজি আমি আপোনালোকক এনেকুৱা এটা বস্তু দেখাম। আপোনালোকে দেখিলে ভাবিব যে কি বস্তু দেখাব ওলাইছে, কিন্তু আচৰিত বস্তু এটা দেখাম। আপোনালোকে চাওক কেনেকুৱা আচৰিত বস্তু দেখাই আছো। আমাৰ ভাইজানে কেমেৰাটো ঘূৰাই থাকিব, আমি দেখাই আছো কেনেকুৱা আচৰিত বস্তু। এইফালে চাওক। ফাৰ্ষ্ট টাইম আমি চিৰি আছে, চিৰি দি নামি আহিলো। আমি তলক নামি আহিলো। সেয়া বহুত তলকলৈকে নামি আহিলো। আহিয়ে ব্ৰহ্মপুত্ৰ, সেই ব্ৰহ্মপুত্ৰটো দেখাই দিয়ক। এই ব্ৰহ্মপুত্ৰ, ইয়াৰ পৰা ব্ৰিজখন কমপ্লিট, ব্ৰিজখন দেখা পায়। ব্ৰিজৰ পৰা বেছি দূৰ নহয়। এই চাওক ব্ৰহ্মপুত্ৰত পানী কিমান ভয়ানক হৈ আছে বৰ্তমান। এইফালে আৰু এয়া জাল টানি আছে, এয়া মাছ মাৰি আছে বৰ্তমান। নাই, বৰ্তমান এটাও মাছ অহা নাই। তথাপিও আপোনালোকক যে দেখাব বিচাৰিছো আচৰিত বস্তুটো, এইটোৱে আচৰিত বস্তু। আপোনালোকে সেই আচৰিত বস্তুটোত যদি আপোনালোকে একবাৰ উঠিছে, আপোনালোকে ভাবিব যে পানী জাহাজতহে যেন আছো। এনেকুৱা লাগে যে পানী জাহাজৰ ভিতৰত থকা যেন লাগে। সেই আচৰিত বস্তুটো আমি দেখাই আছো, চাওক। এইটো এটা ঘৰ হয়, এইটো এটা ঘৰ। ঘৰটো ক'ত বনাইছে? ব্ৰহ্মপুত্ৰত, ডাইৰেক্ট আছে ব্ৰহ্মপুত্ৰত। হা, ঘৰটো আছে একদম ডাইৰেক্ট ব্ৰহ্মপুত্ৰত আছে। সেয়া চাওক। সেইভাগে যাব নোৱাৰো, সেইভাগে ভাল লাগিলে। পানী আছে, বহুত পানী। আমি বৰ্তমান তলৰ পৰা দেখাব পৰা পৰিচয়ত নাই, কাৰণ পানী উঠি আছে বৰ্তমান। ঘৰটোত পানী লাগি আছে। এনেকুৱা লাগে যে ঘৰটো কমপ্লিট চালে এনেকুৱা লাগে যে পানী জাহাজ এখন। আৰু ওপৰৰ পৰা আমি ঘৰটোৰ ওপৰৰ পৰাও দেখাম। ঘৰটোৰ ওপৰৰ পৰা আপোনাৰ লোকেশ্যনটো কেনেকুৱা হয় আমি গোটেইখিনি দেখাই আছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আমি ঘৰটোৰ ভিতৰৰ পৰা চাওঁ অলপমান, আপোনালোক দাও কেনেকুৱা লাগে। বৰ্তমান ঘৰটো চালু হোৱা নাই, এনাই পুটিং মাৰি ধৰিছে, কালাৰ হোৱা নাই। আমাৰ ভাইজানে কালাৰ কৰিব। এটা দেখক, এইটো চাইডৰ পৰা আৰু ইয়াৰ পৰা চাওক, এনেকুৱা লাগে পানী জাহাজত যেন উঠি আছো। বৰ্তমান এনেকুৱা লাগে যে পানী জাহাজৰ ভিতৰত থকা যেন লাগে। ইয়াৰ পৰা চাওক, কমপ্লিট ব্ৰহ্মপুত্ৰ। ইপিনে ইয়াৰ পৰা চালেহে ভাল লাগিব। ইয়াৰ পৰা চাওক, এখন খিৰিকী। এইটো আছে কিটচেন, এইটো হ'ল কিটচেন, এইটো হ'ল কিটচেন। কিটচেনৰ পৰা চাওক, এয়া আপোনালোকে চাওক, এটা পানী পুৰা লাগি আছে। এই তলত এইটো ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছফালৰ পৰা চালে তাৰমানে এনেকুৱা ফিল আহি যাব যে আমি পানী জাহাজত আছো। সেইবিলাকে মাছ মাৰি আছে। এইখন জাল, এই পিনে ব্ৰিজখন দেখা পায়। ইয়াত তাৰমানে কিবা ফিল এটা, আৰু ঠাণ্ডা ঠাণ্ডা বতাহ। ইয়াত গৰম ফিলটো নহয়, ফেন নিদিলেও নাই, একদম ভাল লাগে। এইটো ঘৰ ক'ব গ'লে ব্ৰহ্মপুত্ৰৰ মাজত থকা যেনেই লাগে আৰু, নে কি কোৱা? আপোনালোকক আৰু দেখাই আছো। আপোনালোকক গোটেই চাইড কেইটা দেখাম। এইটো চাইড চাওক, এইটো চাইড চাওক। এইটো চাইডত কমপ্লিট পানী লাগি আছে। এয়া কমপ্লিট পানী লাগি আছে এইটো চাইডতো। ইয়াৰ পৰা কমপ্লিট ব্ৰিজখনো দেখা পায়। এইফালে চাওক, এইখন ব্ৰিজ শৰাইঘাট ব্ৰিজ আমাৰ। ইয়াৰ পৰা ক'ব গ'লে 1.5 কিলোমিটাৰ মান ডিষ্টেঞ্চ আৰু, নে কি ভাইজান? বেছি দূৰত নাই। আৰু এইফালে চাওক, ৰুমৰ ফেচিলিটিখিনি আপোনালোকক দেখাই দি আছো। এইটো এটা হল টাইপৰ ৰুম। এইটো আছে কাষত লেট্ৰিন, এইটো বাথৰুম, কিটচেন। এইটো দেখাইছো, এইটো কিটচেন। ইয়াত হাত ধোৱা ব্যৱস্থা আছে। এইটো বেচিন, হাত ধোৱা ব্যৱস্থা আছে। আৰু এইটো চাইডত কলিডৰ, এইটো চাইডত কলিডৰ, এইটো কৰিডৰ আছে আপোনাৰ। এইটো কলিডৰ হয়। এইটো বেডৰুম হ'ব চাগে। গোটেই ঘৰটো পুটিংটো ময়ে কৰি থৈছো। পুটিঙৰ কাম ময়ে কৰিছো, আৰু কালাৰৰ কামখিনি ময়ে কৰিম। ধুনীয়াকৈ কালাৰ কৰিম। কালাৰ কৰাটো যদি পাৰো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। মানে কিবা এটা ভাল লাগে যেন। এনেকুৱা এয়াৰ কণ্ডিশ্যন ঘৰ এটা, মানে এনেকুৱা এয়াৰ কণ্ডিশ্যন ঘৰ, ফেনৰ কোনো দৰকাৰ নাই। কিবা ধৰক এচি, এই খিৰিকীৰে হাৱা আহি থাকে, এইখন খিৰিকী। ইয়াত যদি বহি থকা বা ধুনীয়াকৈ আপোনাৰ ফেনৰ কোনো দৰকাৰেই নাই, এনেকুৱা লাগে। আৰু এইফালে এইটো টেক্সাৰ ডিজাইন কাটি থৈ দিছো। এইটো ডিজাইন কৰিম, কালাৰ ডিজাইন হ'ব।
এইটো বৰ্তমান কালাৰ হোৱা নাই এইটো। বৰ্তমান কালাৰ কৰা নাই, ঈদৰ পিছতে কালাৰ কৰিম। এতিয়া মানে কালাৰৰ কামটো নকৰোঁ। আৰু ঘৰটো চালে খুব ভাল লগা ঘৰ হয়, এইটো বহুত ধুনীয়া লাগে ঘৰটো। ঘৰটোত থাকি কিবা এটা মজা লাগে, ধুনীয়া ব্ৰহ্মপুত্ৰৰ পৰা ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে। আৰু ইয়াত আহি আমি দুটা কণমানি লগ পালোঁ, আমাৰ ফেন, সিহঁতে অলপমান ডেন্স চেন্স কৰিছে, সেইখিনি আপোনালোকে চাই লওক নে কি? চাই লওক। বঢ়িয়া প্ৰদৰ্শন দেখাইছে। হাই গাইজ, মই ডেস্ক কৰিম হাই গাইজ। হাই গাইজ, আমি এটা ডান্স কৰিব শিকিছো। নদী পাৰত আছো, নদীখন দেখা পাইছে না আপোনাৰ? আমি মই গান মাৰিম, মই ডেস্ক কৰিম দে, আৰু মই গান মাৰিম দে। तेरे नजरों में है तेरे सपने हूँ मैं नाच, मुझे लगता है बातें दिल की होती लफ्जों की धोखेबाजी, तुम साथ हो क्या न हो क्या फर्क है, बेदर्द है लगा जिंदगी में दर्द है। আজি যেন আপোনাক ভাল লাগে যদি লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিব। বাই বাই। আৰু কমেন্ট নাম লিখিব কমেন্টত। मैं तुझको बनाने में खाली है उसने की, खाली है तिजोरिया, अगर আৰু এইটো মোৰ ভাগিনে চাইকেল চলাই আছে। ভাগিনে চাইকেল চলাব, এই চাওক কেনেদৰে চাইকেল চলায়। এয়া ভাগিনক চাওক কেনেদৰে চাইকেল চলাই আহি আছে। এয়া ভাগিনে চাইকেল চলাই আছে, চাওক কেনেদৰে চাইকেল চলায়। বাপৰে বাপ, কি সাংঘাতিক চাইকেল ৰাইডাৰ। নামটো চাওক, ক'বচোন বা ভাগিনে নামটো জানিব লাগিব। ৰবা এই তোমাৰ নামটো কোৱা, নামটো কি? নামটো ৰীতিকালী। এইটো বঢ়িয়া টেলেণ্ট কিন্তু আমাৰ ভাগিনৰ নামটো হৈছে ৰীতিকালী। ভাগিনে খুব সুন্দৰ চাইকেল চলায়, মানে কি আগৰ চকা মানে মাটিটো লাগবাই নেদে। 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ এনেকৈ চলাব পাৰে। এইটো কেঁচা ৰাস্তাৰ কাৰণে অলপমান জাষ্ট দেখাইছে। আৰু এতিয়া ভাগিনে কৈছে যে বেলেগ ৰাস্তাত যাওঁ, ভালদৰে দেখাম, আৰু বহু ষ্টেণ্ড আছে সেনেকুৱা চাইকেল ষ্টেণ্ড দেখাম এনেকুৱা কৈছে। ঠিক আছে বাৰু, দেখাবৰ কাৰণে আপোনালোক চেষ্টা কৰি আছোঁ। আমি কেনেকুৱা ষ্টেণ্ড দেখাই বাৰু যাই আছোঁ। ঠিক আছে, এই আগত দেখিব ভাগিন আহি আছে। এই চাওক কমপ্লিট আগৰ চকা দাঙি আহি আছে। বা বঢ়িয়া ভাগিন। বেলেগ চেলেগ নাই, চাইকেলৰ বেৰেক ফেৰেক একো নাই। কথাটো ভাগিনে যে কণ্ট্ৰল কৰি চলাই মানবা লাগিব দেই। জাগাতে ঘূৰে দেই, একদম বাইকো এনেকৈ ঘূৰাব নোৱাৰে, সাংঘাতিক চলায়। হাই গাইজ, এই ভাগিন ইফালে আমাৰ এইটো ভাগিন, এইটো এটাও ভাগিন হয়, ইও আছে। তাৰপিছত মানে কি, যদি ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যাতে এনেকুৱা বস্তু দেখাব পাৰোঁ, মানে বহুত ভাল লাগে। এইটো যিটো ঘৰ আপোনালোকক দেখালোঁ, এই ঘৰটোত থাকি বহুত ভাল লাগে। মানে কেনেকুৱা ভাল লাগে, পানী জাহাজ এখনৰ ওপৰত যেন আছা সেনেকুৱা নিশ্চয় আমাৰো লাগিছে। যিহেতু আপোনালোকৰো ঠিক তেনেকুৱাই লাগিব, সেইকাৰণে কৈছোঁ আপোনালোকক কেতিয়াবা যদি আহে, এইটো বেলেগ নহয়, আপোনাৰ গাড়ীগাঁৱত হয়, আহিলে নিশ্চয় দেখা পাব। ব্ৰহ্মপুত্ৰৰ ওপৰত নিশ্চয় দেখা পাব। ডাইৰেক্ট ব্ৰিজৰ পৰা ঘৰটো দেখাই পায়। ব্ৰিজৰ পৰা চালে যিটো এইফালে আপোনাৰ আমাৰ গুৱাহাটী লাইনত যিটো আছে, ৰাইট চাইড চালে আপোনাৰ ঘৰটো দেখাই পাব। বেছি দূৰত নহয়, ব্ৰহ্মপুত্ৰৰ একদম তাৰমানে মাজত বুলি ক'লেও ভুল নাই। আধা পানী উঠিয়ে আছে ঘৰটোত, বৰ্তমান পানী আধা উঠিয়ে আছে তলত। আপোনালোকে যদি কেতিয়াবা আহে ঘৰটো নিশ্চয় চাই যাব বাৰু। ঠিক আছে, এতিয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বাই। আজিলৈ বাই বাই। আহোঁতে এইখিনি ফলৰ দোকান কেইখনমান দেখা পালোঁ। দেখি কেনে এইখিনি পাইছিলোঁ, কিবা এটা সুন্দৰ লাগিছে এইখিনি চাই কেনে। এয়া ক'লোঁ কি বোলে গাড়ীখন লাহে যাবা, সেইকাৰণে লাহে যাই আছোঁ। মই কেমেৰাটো মাৰি যাই আছোঁ। এনেকুৱা চিজিল মতে আছে, কিবা এটা ভাল লাগে চাই কেনে, সেইকাৰণে ৰাখি দিলোঁ আৰু। এতিয়া ব'লক ঘৰলৈ যাই আছোঁ, আৰু এতিয়া ঘৰলৈ পূৰা যাই আছোঁ আৰু।